কৰবা পেয়েছি এছামাই আৰু আজি এই গড়েশ্বৰ আৰবান এৰিয়াত ফগিং কৰা আমাৰ এইটো হ'ল আমি কেনেকৈ আমি জাপানীজ এনকেফেলাইটিছ মেলেৰিয়া ডেংগুৰ পৰা আমি হাত সাৰিব পাৰোঁ। আমি এই বেমাৰৰ পৰা হাত সাৰিবলৈ হ'লে আমি সকলোৱে সজাগ হ'ব লাগিব। আজি আপোনালোকৰ নিউজ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ স্বাস্থ্যকৰ্মীৰ বাদেও আমাৰ প্ৰচাৰ মাধ্যম প্লাছ ৰাইজ লগ লাগি একেলগে যুদ্ধ কৰিলে আমি এই বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। আৰু হাত সাৰিব পৰা মেইন উদ্দেশ্য হ'ল আমি মহৰ কামোৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰোঁ। এই মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ হ'লে আমি ঠিক আমাৰ এই জুন জুলাই আগষ্ট ছেপ্টেম্বৰ তেনেকুৱা মাহবিলাকত বংশ বৃদ্ধি হয় হেক্টৰবিলাক মহবিলাক কেনেকৈ আমি তাৰ বংশ বৃদ্ধি কৰা জেগাবিলাক আমি ধ্বংস কৰিব লাগে। লগতে আমি আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। আমাৰ ঔষধযুক্ত আঁঠুৱা হয় সেইটো আমি ব্যৱহাৰ কৰিব লাগে। আমাৰ কেতিয়াবা স্বাস্থ্যকৰ্মীবিলাকে ITBN কৰা বুলি কয়, সেইটো আমি কৰিব লাগে। লগতে LL বিতৰণ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা, সেইখিনি যদি আমি সকলোৱে যদি ব্যৱহাৰ কৰে, গধূলি টাইমত যদি ধূপ ধূনা আমি ধোঁৱা দি পেলাই আমি যদি মহৰ কামৰ পৰা হাত সাৰিব পাৰোঁ, তেতিয়া আমি জাপানীজ এনকেফেলাইটিছ ৰোগীৰ পৰা আমি হাত সাৰিব পাৰোঁ। আৰু জাপানীজ এনকেফেলাইটিছ এনেকুৱা ভাইৰাছ হয়, এই ভাইৰাছটো তাৰমানে মানুহৰ পৰা মানুহৰ তাত নাযায়। এইটো হ'ল ফৰেষ্ট আৰু যেনেকুৱা গাহৰি, যেনেকুৱা কণামুচৰি বগলী, এই ভাইৰাছবোৰ তাৰমানে কণামুচৰি বগলী বা গাহৰি তাত থাকে। যেনে তেনে যে পথাৰত বগলী পৰে, তেতিয়া খেতি কৰা মানুহবিলাকে যদি চোলা দীঘল নিপিন্ধি গৈ থাকে বা খেতি কামত লাগে, তেতিয়া হয়তো এই মহৰ কামোৰটো মানুহ তাত পালে কামুৰিলে মানুহে জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে। তাৰে চিমটমটো হ'ল জাপানীজ এনকেফেলাইটিছ এটা চিমটম আছে, সেই চিমটমটো হ'ল মানুহে ব্ৰেইনত মগজত হোৱা জ্বৰ, হঠাৎ চেঞ্চলেছ আনকনচিয়াছ হ'ব আৰু ভুম বকিব। যেতিয়া ভুম বকে তেতিয়া সেইটো আমি ধৰি ল'ব লাগিব, স্বাস্থ্যকেন্দ্ৰৰ ওচৰত আমি পঠাব লাগিব। হঠাৎ যেতিয়া স্বাস্থ্যকেন্দ্ৰত যদি পাই যায়, তেতিয়া মানুহজন মৃত্যুমুখৰ পৰা বাচিব পাৰে। গতিকে এইবিলাক পৰীক্ষাবিলাক আমাৰ PHC-বিলাকত নহয়। জাপানীজ এনকেফেলাইটিছৰ বা ডেংগুৰ কাৰণে এইবিলাক ডায়েগন'জ কৰা হয়, ডিষ্ট্ৰিক্ট চেণ্টাৰত হয়। গতিকে আমি সকলোৱে যদি সজাগ হওঁ, সাৱধান হওঁ, তেতিয়া আমি এই বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। কেৱল মহৰ কামৰ পৰা কেনেকৈ হাত সাৰিব পাৰোঁ, সেইটোৱে আমি সকলোকে আমি একতা হয়। কেতিয়াবা যদি ক'ৰবাত এডুকেশ্যন লাইনত স্কুলতো আমি এইখিনি প্ৰগ্ৰেম কৰিব পাৰোঁ। এইখিনিকে কৈ মই বাক্সা জিলা মেলেৰিয়া বিষয়াৰ দ্বাৰা আমি এই ফগিং অভিযানটো চলাই আছোঁ। আজি আমি গড়েশ্বৰ টাউন এৰিয়াত দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ বা দি আছোঁ। আৰু এই অভিযানটো আমাৰ জুলাইৰ পৰা আৰম্ভ হৈছে। আমি VCDC ৱাইজত দি আছোঁ। এতিয়ালৈকে আমি বাক্সা জিলাৰ VCDC 35খন VCDC আমি কভাৰ কৰিলোঁ আৰু বাকীখিনি আমি দিম বুলি ভাবিছোঁ। এই ফগিং কৰাৰ উদ্দেশ্যটো হ'ল যিটো জাপানীজ এনকেফেলাইটিছ ডেংগু ৰোগৰ প্ৰতিৰোধৰ কাৰণে দিয়া যায়। আৰু প্ৰতি বছৰে যিটো জাপানীজ এনকেফেলাইটিছ বা ডেংগু আমাৰ ইয়াত মানে কি হয়, আক্ৰান্ত হয়। এতিয়ালৈকে আমি যেই পজিটিভ পাইছোঁ 4জন আৰু AES বুলি কয়, AES পাইছোঁ আমি 6জনৰ ভিতৰত 4জন যেই। যোৱা বছৰৰ তাতকৈ অধিক আছিল। যোৱা বছৰ আমি পাইছিলোঁ টোটেল ES 16জন, তাৰে ভিতৰত যেই 15জন আছিল। ভয়াৱহতাটো কিমান? ভয়াৱহটো বহুত ভয়াৱহত, মানে সেইটোৰ মানে নিৰ্মল চিকিৎসা নাই বুলি আমি ক'ব পাৰোঁ। এইটো মানে চিম্পটমেটিক চিকিৎসা কৰা যায়। ৰাইজে কেনেকুৱা ধৰণৰ সজাগ হ'ব লাগিব? এতিয়া ৰাইজে এনেকুৱা সজাগ হ'ব লাগিব যে একচুৱেলি মানে মহৰ কামোৰৰ পৰা দূৰত্ব থাকিলে তাৰমানে এইটো বেমাৰটো হ'ব নোৱাৰে। এবিধ মহ আছে, এইটো কিউলেক্স বুলি কয়। কিউলেক্স মহৰ দ্বাৰাই এই বীজাণুটো বিয়পিয়ে। এতিয়া মানুহৰ সজাগতা অৱলম্বন কৰিব লাগিব। বিশেষকৈ তাৰমানে ল'ৰা ছোৱালীৰ হেৰিটো আমি বেছি পাইছোঁ, সংক্ৰমণটো বেছি পাইছোঁ। যিটো ল'ৰা ছোৱালী সদায় মানে দীঘল চাৰ্ট পিন্ধিব লাগে,
আৰু আঁঠুৱা তলত শুব লাগে আৰু দিনত খুলিও তাৰমানে আঁঠুৱা টানিব লাগে তাৰমানে দিনতো কামোৰে এই মহটো এইটো মানে চবেই জানে আপোনালোকে জানে যে এইটো হৰিত পৰাই হয় গাহৰি বা কণামুচৰি বগলীৰ পৰা এই বীজাণুটো আহে